হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ পোনপ্ৰথমে 2023 বৰ্ষটো যিদৰে সকলোৰে সুখ শান্তি হাঁহি কান্দোনৰ মাজেৰে পাৰ হ'ল আৰু এই বছৰৰ আহিবলগীয়া দিনকেইটাত 2024 বৰ্ষটো যাতে সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাকে কামনা কৰিছোঁ আৰু 2024 বৰ্ষৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 1 তাৰিখ অৰ্থাৎ 2024 চনৰ আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰী দেখিয়ে আমাৰ মানে সৰুৰ পৰা দেখি আছোঁ যে আমাৰ গাঁওবিলাকত মানে কিবাকিবি গাহৰি ছাগলী এনেকৈ মানে মানুহবিলাকে আনি খায় আৰু আমাৰ ঘৰৰ ওচৰতে মানে আজি গাহৰি কাটিছে আৰু গাহৰি মানে বুলি ক'লেই মাজে সময়ে খাই থকা নহয় তেনেকৈ আমাৰ ঘৰত মানে অকণমান মানে প্ৰব্লেম এটা হয় আৰু মানে প্ৰব্লেম মানে কি আৰু ঘৰত মানে মায়ে নাখায়ো আৰু সিজায়ো নিদিয়ে সেইকাৰণে নিজে আনি পেলাই নিজে খাব লগা হয় নিজে খাবও লাগে সিজাবও লাগে সেইকাৰণে অকণমান মানে প্ৰব্লেম হয় তথাপিও মানে আজি যেতিয়া 1 জানুৱাৰী বহুত দিন খোৱা নাই সেইকাৰণে খাম বুলি ভাবিছোঁ আৰু এতিয়া মানে ইমান ওচৰতে কাটিছে যেতিয়া ননাকৈনো কেনেকৈ থাকিবি এতিয়া ধুমাধুম গৈ পেলাই লৈ আহোঁ বলক আৰু এতিয়া সি ডাইৰেক্ট গাহৰি কাটি থকা জেগাটো পাই গ'লোঁ সেইটো চাই লওক পূৰা গাহৰি কাটি আছে ইমান ৰাতিপুৱাই মানে মানুহবিলাকে পূৰা মানে লুটা লুটি কৰি লৈ যায় গাহৰি আৰু বৰ বেছি দেৰি নাই ভাল মাংসখিনি নিয়ে তালৈ তথাপিও মোৰ কাৰণে 200 টকা মাংস হৈ যাব আৰু ইয়াৰ পৰাই মানে 200 টকামান মাংস টিক কিনে লৈ লওঁ আৰু ফাইনেলি লৈ ল'লোঁ 200 টকা মাংস আৰু এতিয়া লৈ ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ মই নিজে চব যা যোগাৰ কৰিব লাগিব চব মই বনাব লাগিব একেবাৰে কেঁহীখন দিয়ে দিলোঁ আৰু একদম মানে গৰম পানী কৰি থৈছিলে মায়ে গৰম পানী দি দিলোঁ আৰু ইয়াত উতলি আছে আমাৰ মায়ে মানে ঘৰত নাখায় গাহৰি মাংস আমাৰ ভাইটি আৰু মই দুটাই খাব লাগিব সেইকাৰণে মানে ভাইটিয়ে নবনায়ো আৰু মানে মই বনাব লাগে সেইকাৰণে বাহিৰতে যোগাৰ ধৰি থৈছোঁ আৰু ভিতৰতো মায়ে নবনায় গাহৰি নাখায়ো নবনায়ো মানে মোৰ চব গোটেই প্ৰেচাৰটো মোৰ ঘৰতে পৰে তথা সেইকাৰণে মানে গাহৰি মাংস খাবলৈ মন গ'লেও বৰ কষ্টই লাগে নিজে বনাই মেলি খাবলৈ নিজে বনোৱাটো অলপ মানে বেলেগ হয় বেলেগে বনোৱাতকৈ এইখিনি মানে এতিয়া বইল কৰা হৈ গ'ল চাই লওক এইবিলাক ইমান লেতেৰা লেতেৰা বস্তু লৈছে এইবিলাক সেইকাৰণে বইল কৰিব লাগে মাংস বইল কৰাৰ প্ৰক্ৰিয়া বৰ্তমান সমাপ্ত হৈছে আৰু এইবাৰ কৰিব লাগিব ভজা প্ৰক্ৰিয়াটো আৰু চৰুত কেৰাহীত তেল দি লৈছোঁ আৰু ধাৰা তেল অকণমান দি লওঁ বেছি নিদিলেও হ'ব যিহেতু গাহৰি মাংস তেলটো ওলাবই তাৰপিছত জুইকুৰা চাই লওক এচিটা বাঁহৰ বিৰাট মজাকৈ জ্বলিছে পিঁয়াজটো দি দিলোঁ অলপমান বেছি দিয়া নাই আৰু জলকীয়াও দি দিছোঁ দুটা আধামান 3টামান দি দিছোঁ আৰু মোটামুটি অকণমান হেতাখনে দিছোঁ এবাৰ লৰাই পিঁয়াজখিনি যাতে ভালকৈ তেল লাগে আৰু মাংসখিনি এনেকৈয়ে আৰু হালধি নিমখ মছলা কি আছে এনেকৈয়ে দি লৈছোঁ ঐ দিলোঁ এবাৰ মাংসখিনি লাহেকৈ দি দিছোঁ এনেকৈয়ে বনাইছোঁ আৰু দেই খাবলৈ কেনেকুৱা লাগে নাজানো এতিয়া চাই লওক মাংসখিনি মানে অলপ ক'লা ক'লা হৈ গৈছে তাৰমানে সিজিছে আৰু মাংসখিনি এইবাৰ বাৰীৰ পৰা কেইকিলামান লাই শাক পাত লৈ আনিছোঁ ঐ বৈ মহতিয়াই পেলাই দি দিছোঁ লাই শাক আৰু গাহৰি মাংস ইমান মজা লগতে বাৰীৰ পৰা ধনিয়াও কেইডালমান লৈ আনিছোঁ শেষত মানে মাংসখিনি সিজি খোৱাৰ পিছত ওপৰত দি দিব লাগিবতো ধনিয়া পাত কেইখিলামান সেইকাৰণে ধনিয়া পাত কেইডালমান তুলি ল'লোঁ তো গাছ কেনেকুৱা দেখিছে খাবলৈ মন গৈছে নাই বাৰু মোৰ যে আগতীয়াকৈ খাবলৈ মন গৈছেই আপোনালোকৰ জিভত পানী পৰি আছে নিচিনা লাগিছে চাই লওক মাংস মানে পূৰা সিজি গ'ল ক'লা ক'লা হৈ গ'ল মাংসখিনি তাৰ মানে সিজি গৈছে আৰু অকণমান দেৰি 2 মিনিট 3 মিনিটমান থৈ পেলাই নমাই থ'ব লাগিব আৰু এতিয়া মানে মাংসখিনি হৈয়ে গ'ল শাক লাই শাক কি দিছিলোঁ চব মানে পূৰা সিজিয়ে গৈছে ধুনীয়াকৈ আৰু এতিয়া কেঁহীখন অকণমান নমাই থৈ দিওঁ মাংসখিনি যাতে ঠাণ্ডা হৈ থাকে আৰু মায়েও ভাত বনাই আছে তেতিয়ালৈকে ভাত মায়ে গৰম উলিয়াই দিব আৰু এতিয়া ৰেডি হৈ গ'ল খাবলৈ হাতত পূৰা চাই লওক কাঁহীখন লৈছোঁ আৰু মাংস ভাত চাই লওক কিমান মজা লাগিছে দেখিবলৈ আৰু 2024 চনৰ 1 জানুৱাৰীৰ প্ৰথম দিনটোত প্ৰথম সাঁজ ভাত গাহৰি মাংস আৰু লাই শাকে দি আৰম্ভ হৈছে দেই